কবিতাৰ শিৰোনাম আই তোক বচাব নোৱাৰিলোঁ। কবি সঞ্জিত দাস, আবৃত্তিকাৰ হীৰক দিৱানা। আই তোক বচাব নোৱাৰিলোঁ আমি। তোৰ ভাষা, তোৰ সংস্কৃতি, তোৰ সেই লাচিতৰ দেশৰ মাটি সকলো গ'ল আজি বিদেশীৰ হাতত। আই আৰু কিছুদিন পিছত তোৰ বুকুৰ পৰা নাইকিয়া হ'ব চিৰ চেনেহী ভাষা জননী এই শব্দকেইটা। হয়তো আৰু কাহানিও ঘূৰি নাহে। তোৰ বুকুত এতিয়া বাংলাৰ ৰাজত্ব হ'ব। তোৰ ভাষা জননীয়ে চিৰদিনৰ বাবে চকু মুদিব। আই আমি তোক বচাব নোৱাৰিলোঁ। আই